নমস্কাৰ বন্ধুসকল, নমস্কাৰ দেই, নমস্কাৰ। আজি পাকঘৰত লাগি আছোঁ। পাকঘৰত লাগি আছোঁ। আজি ৰান্ধনি কাম কৰি আছোঁ। তাৰপিছত অলপ ঔষধো বনাই আছোঁ। ঔষধ মানে কি, মানে চব্জিও হ'ব দেই, চব্জিও হ'ব আৰু ঔষধো হ'ব। এইটো ধৰিব পাৰিছেনে বাৰু? এইবিলাক পাতটো আগত চাই লওক। এইবিলাক কি পাত বাৰু? এইবিলাক চাওক, এইবোৰ চাওক, এইবিলাক চাওক, এই লতাবিলাক চাওক। এয়া এই পাতটো মানে কিয় খায়, এনেইতো চব্জি খাবলৈ বৰ ধুনীয়া। মই একচুৱেলি বেলেগে ভাল পায় নে নাপায় নাজানো, মই কিন্তু ভাল পাওঁ খাই। গৰৈ চেঙেলী মাছৰ লগত জোল বনাই খাবৰ কাৰণে এই পাতটো মই খুব ভাল পাওঁ, বিশেষকৈ চেঙেলী মাছৰ লগত। বহুতেতো চেঙেলী মাছ বুলি ক'লে আঁতৰতে জাপ মাৰি পেলাই পলাব ঘিণ কৰে, কিন্তু মোৰ তেনেকুৱা নহয়। মই কিন্তু এই পাতটোৰ লগত চেঙেলী মাছৰ জোল বনাই খাই খুব ভাল পাওঁ। এই পাতটো কি গম পাইছেনে? এইটো পাত ভেদাইলতা। বহুতে গুলতা বুলিও কয়, আগতে এই গুলতা বুলি কয়। গুলতা বুলি কিয় কয়? তাৰমানে গু গোন্ধাই কাৰণে, নহয় জানো? গতিকে এই বস্তুটোৰ, এই পাতটোৰ কথা কৈ আছোঁ। এই পাতটোৰ বহুতে এটা গুণ আছে, বহুতে জানে, কেইবাটাও গুণ আছে বা বহু গুণ আছে, কিন্তু এটা গুণৰ কথাহে জানে মানুহে। আচল কেইবাটাও বহুত ডাঙৰ ডাঙৰ গুণ আছে, বহুতে গম নাপায়। কয় ভেদাইলতাই পেট ভাল কৰে বুলি কয়, পেট চাফা কৰে বুলি কয়। অকল সেইটোহে জানে পেটৰ কাম কৰে বুলি, কিন্তু ভেদাইলতাৰ আৰু বহুত ডাঙৰ ডাঙৰ গুণ আছে। কি গুণ আছে কওঁ শুনক। ভেদাইলতাটো পাইলছৰ কাৰণে খুব ভাল। পাইলছ মানে কি? কেঁচুমূৰীয়া বেমাৰ। কেঁচুমূৰীয়া বেমাৰ যেতিয়া হয় নহয়, আপোনালোকে ভেদাইলতাটো খুব ব্যৱহাৰ কৰক। ভেদাইলতা ভাজি পেলাই নহয় আকৌ, ভেদাইলতা বইল কৰি পিটিকা, আলু পিটিকাৰ লগত খাব পাৰে। যদিহে ভেদাইলতা আৰু চেঙেলী মাছ বইল কৰি খাব পাৰে পাইলছ থকা মানুহে, খুব ভাল বুলি কৈছোঁ। খুব সোনকালে পাইলছ বেমাৰটো, কেঁচুমূৰীয়া বেমাৰ আৰোগ্য হয়। কিন্তু মই এতিয়া কি কাৰণে খাম? মই ভেদাইলতাটো খাই আচলতে খুব ভাল পাওঁ। আৰু লগতে মোৰ লেট্ৰিন কঠিন হৈছে। পোনপটীয়া কথাটো হৈছে, এইকেইদিন অলপ মাংস ঠিকছে খাই দিলোঁ, আৰু বাহিৰত বাহিৰত অলপ ঘূৰোঁতে খাই দিলোঁ। অলপ ইফালে সিফালে যাবলগীয়া হৈছিলে এইকেইদিন, আৰু য'তে ত'তে উল্টা পুল্টা খাদ্য খাই মাংসও খাই দিলোঁ লগত, আৰু লেট্ৰিন যথেষ্ট মোৰ কঠিন হৈ গ'ল। সেইকাৰণে মই ভেদাইলতা আনিছোঁ। আজি ভেদাইলতা বইল কৰিম ধুনীয়াকৈ, আৰু আলুৰ লগত পিটিকা কৰি ধুনীয়াকৈ খাম। কাইলৈ একদম লেট্ৰিন কৰাত পূৰা আৰাম পাই যাম। সেইকাৰণে কৈছোঁ, আপোনালোকৰ যদি কিবা লেট্ৰিন যদি কঠিন হয়, ভেদাইলতা বইল কৰি খাওক। ভেদাইলতা পানীটো খাই দিব বইল কৰি, আৰু ভেদাইলতা পিটিকা কৰি খাই দিয়ক। আৰু যদিহে আৰু চেঙেলী মাছ পায়, তেতিয়াহ'লে চেঙেলী মাছৰ লগত ভেদাইলতা বইল কৰি খাওক। খুব আৰাম পাব আপোনালোকে। ধন্যবাদ।